Hi and hello guys, welcome back to my YouTube channel. এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো এতিয়া সময় হৈছে 7টা। তো সকলোকে গুড মৰ্নিং। তো গাইজ আজি ভিডিঅ'টো অলপ দীঘলীয়া হ'ব। আজি মানে মোৰ ভাগিনৰ বাৰ্থডে আছে, বাৰ্থডে নহয়, অন্নপ্ৰসন আছে। আজি তাই প্ৰথমবাৰৰ ভাত মুখত দিব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ কণ্ডিশ্যন বহুতেই বেয়া, বহুতেই বৰষুণ। বাহিৰত বৰষুণ বহুতেই বেছি, যাব লাগিছিল এফালে এতিয়া বজাৰ অলপ কৰিবলৈ, কিন্তু বৰষুণটো ইমানেই যে এতিয়া ওলাই যোৱাৰ কোনো সম্ভৱেই নহয়। তো বৰষুণটো এৰি লওক, ইয়াৰ পিছত আমি যাম বাহিৰলৈ। তো চাই থকা ভিডিঅ'টো লাষ্টলৈ। কি কৰি আছা? এইফালে 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 আজি তুমি মাম খাবা? তুমি মাম খাবা? মাম খাবা? টিকিট 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 শুই থাকা, তুমি খেলি থাকা দেই। তো এয়া মাছ, এয়া ৰৌ মাছ। তো এয়া খুৰী বৰ্তাহঁতে পাচলি কাটি আছে। এইখিনি মানে সমাজৰ মানুহখিনিৰ কাৰণে বিশেষকৈ মাছ সমাজৰ মানুহে খাব। ইয়াতে বনোৱা হ'ব ভাত, তৰকাৰী, মাছ। এয়া আমাৰ ধুনীয়া ধুনীয়া ৰান্ধনি বনাই আছে মাংস, এইফালে পাপৰ। এই হাতাখন মাৰি দিব লাগিছিলে। চাই আছে, খাবা আজি খাবা। তো গাইজ বৰষুণেৰে নাম লোৱা নাই, এতিয়া কি কৰিম আৰু উপায় নাই আৰু এনেকৈ আছোঁ। নপয় নপয় ফুৰিব যায় বোলে। এইফালে এইফালে এইটো চোৱা, ফোনটো চোৱা। বৰষুণ বহুত, বৰষুণ একদম মানে কি ক'ম আৰু। চুলি ধৰি যাব। বহুত বেয়া। এয়া আমাৰ ৰান্ধনি বনাই আছে। হাতখনে দেখিলে মুখখন নেদেখিলে। নাই মোকো চাই দিয়া। হা ভ্লগ 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 চিনেমেটিক শ্বট। কি বেয়া ধনু ক'ত গ'ল? এতিয়া কৈ গৈ কথাকেইটা পিছত ক'ম। মাম খাবা? এতিয়া মাম খাবানে? পুৰা চাই থাকে একদম। তো গাইজ এতিয়া সময় আহি পৰিছে, এতিয়া নিঠিক আমি ভাত খুৱাব লাগিব। তো আমি আৰু অলপ সময়ৰ পিছত আমি তাইক ভাত খুৱাম। বহুত বেয়াকৈ কৈছে বুলি ক'ব পাৰি, বৰষুণ বহুত বেয়াকৈ দিছিলে। জাষ্ট এতিয়া বৰষুণ আহিছে। তো লাহে লাহে কোনো খুৰা পেহী বৰ্তাহঁত এনেকৈ আহিব লৈছে লাহে লাহে। তো começo.
এতিয়া আমাৰ খোৱা বোৱা চলি আছে কেনেকুৱা আমাৰ বৌয়ে ধুনীয়াকে ভগাই গৈ আছে এয়া মিচিকা হাঁহি মাৰি আছে খা তো আমি এতিয়া খাই আছো একদম মানে কি ক'ম আৰু ধুনীয়া বনাইছে মানে একদম মাছ মাংস একদম ফেণ্টাষ্টিক হৈছে এয়া আমাৰ বৌয়ে ভগাই আছে এয়া আহি গ'ল মিঠাই গোলা এতিয়া বাঢ়ি আছে তেনেকে কি মাছ তো গাইজ ফাইনেলি আমাৰ আজি ব্লগটো এইখিনিতে সামৰিছোঁ যিহেতু গোটেইখিনি কাম কাজ হৈ গৈছে গোটেইখিনি অনুষ্ঠান হৈ গৈছে গতিকে আৰু বিশেষ একো নাই দেখাবলৈ তো যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব এটা কমেণ্ট কৰিব এটা ছাবস্ক্ৰাইব কৰিব আৰু বেয়া নাপায় যদি শ্বেয়াৰ কৰি দিব তো ভিডিঅ'টো সামৰিছোঁ এইখিনিতে বাই বাই টাটা কিবা এটা কৈ দিয়া কবানে কৈ দিয়া কিবা এটা কৈ দিয়া হাই কৈ দিয়াচোন হাই কৈ দিয়া হেল্ল' হাই কৈ দিয়া হাই বাই বাই গাইজ